আপোনালোকৰ ল'ৰা ছোৱালীয়ে ৰিলছ চাই নেকি? তো যদি চাই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। সহজ ভাষাত যদি কওঁ ৰিলছ কি, ৰিলছ হৈছে এটা ৰটেটিং ডিভাইচ। যিয়ে যোনে পাইছে তাকে দি আছে। হেল্ল' গাইজ, মই নয়ন আৰু আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আচলতে ব্লগছ ভিডিঅ' নহয়, এটা ইনফৰমেশ্যনেল ভিডিঅ' হয়। তো ভাবিলোঁ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰক। তো আপোনালোকেও ৰিলছৰ চিকাৰ হৈছে নেকি, বা আপোনালোকৰ ল'ৰা ছোৱালীয়ে ৰিলছ চাই নেকি? তো যদি চাই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। এবাৰ ভিডিঅ'টো চাই যাওক, আৰু যদি আপোনালোক বেয়া লাগে তেনেহ'লে স্কিপ কৰি দিব পাৰে, ঠিক আছে? তো প্ৰথমে কথা হৈছে ৰিলছ কি বা ক'ৰ পৰা আহিল, ৰিলছ শব্দটোৰ অৰ্থ কি? তো একচুৱেলি ৰিলছটো হৈছে এটা, সহজ ভাষাত যদি কওঁ ৰিলছ কি, ৰিলছ হৈছে এটা ৰটেটিং ডিভাইচ, অৰ্থাৎ যিটো ঘূৰি থাকে। আমি এতিয়া অনুমান কৰক, আপুনি যেতিয়া মোবাইলটো চাই তেতিয়া কি হয়, ৰিলছবোৰ এটাৰ পিছত এটা আহি থাকে, ওপৰৰ পৰা তললৈ বা তলৰ পৰা ওপৰলৈ আহি থাকে নে নাই? তো সেইটোৱে হৈছে ৰিলছ। আৰু বৰ্তমান সময়ত যিবোৰ ফেচবুকত বা ইনষ্টাগ্ৰাম, ইউটিউব, তাৰপিছত ইউটিউবততো বাৰু শ্বৰ্টছ বুলি কয়, ৰিলছ বুলি নকয়। তো যিয়ে হওক, কিন্তু ছিষ্টেমটো সেই একেই। তো সেইবিলাক এটাৰ পিছত এটা কি হয়, ৰটেটিং হৈ থাকে, আহি থাকে, অৰ্থাৎ আহি থাকে। 15 পৰা 60 ছেকেণ্ডৰ ভিতৰত হয় ৰিলছটো। তাৰ বিভিন্ন ধৰণৰ হ'ব, কমেডিক হ'ব পাৰে বা এডুকেশ্যনেলৰ কিছুমান হ'ব পাৰে। কিন্তু সেই ৰিলছে আমাৰ এটেনশ্যন পাৱাৰ বা ফ'কাছ কৰাত বহুত ধৰণে ক্ষতি কৰি আছে, বিশেষকৈ চিলড্ৰেনসকলৰ ক্ষেত্ৰত। তাৰ পিছত এটা দেখি থাকোঁ, আৰু তাৰ ফলত কি হয়, আমাৰ সময় কেনেকৈ ওলাই যায় আমি গমেই নাপাওঁ। আপুনি যদি ইউটিউবত এটা লং ভিডিঅ' চাই 10 পৰা 15 মিনিট, সেইটো চোৱাৰ পিছত কি অট'মেটিকেলি মোবাইলটো থৈ দিব ইচ্ছা যায়। কিন্তু আমি যেতিয়া ৰিলছ চাই থাকোঁ, ৰিলছ এটাৰ পিছত এটা আহি থাকে, অৰ্থাৎ পেজটো বেলেগ হৈ থাকে। তো সেইটো চাই থাকিব মন যায়, আৰু কনচেনট্ৰেশ্যনটো তাতে আহি যায় ৰিলছত। আপোনালোকে হয়তো ক'ব পাৰে যে মোৰ ল'ৰাটো এডুকেশ্যনেল ভিডিঅ' দেখে বা ভাল কিবা এটা বস্তু দেখে, কিন্তু তেনেকুৱা ছিষ্টেম নাই। ইউটিউবত ৰিলছ কি, এটাৰ পিছত এটা বেলেগ ধৰণৰ ভিডিঅ', হয়তো বা তাতে হৰৰো আহিব পাৰে বা কমেডি আহিব পাৰে বা বিভিন্ন ফেকচুৱেল আহিব পাৰে, বা নাচ ডান্স, যিকোনো আজিকালিতো আৰু ৰিলছৰ কি নাই, মা বাপ নোহোৱা কৰি দিছে বাৰু। যিয়ে যোনে পাইছে তাকে দি আছে এটাৰ পিছত এটা। তো সেইটোৱে কথাটো, আপোনালোকে ভাবক, এবাৰ চাওক। আৰু এই ৰিলছৰ পপুলাৰিটি যোৱা কেইটামান বছৰতহে হৈছে, অৰ্থাৎ মোটামুটি ক'বলৈ গ'লে 2 পৰা 3 বছৰৰ ভিতৰত এই ৰিলছৰ পপুলাৰিটিটো আহি গৈছে। আৰু তো ইয়াৰ ইম্পেক্ট বেছিভাগে য়ং ষ্টাৰ্ছৰ ওপৰত পৰে, কাৰণ য়ং ষ্টাৰ্ছে বেছিভাগ নতুন বস্তু তো এতিয়া কথা হ'ল, নিগেটিভ ইম্পেক্ট কি, ঋণাত্মক প্ৰভাৱ কি পৰিব আপোনাৰ ওপৰত বা আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত? তো প্ৰথমে কথা হৈছে, আপোনাৰ যি বুদ্ধি প্ৰক্ৰিয়া আছে, কগনিটিভ যিটো ডেভেলপমেণ্ট, সেইটো ল' কৰি দিব পাৰে। ফ'কাছটো অট'মেটিকেলি কমি আহে। আপোনাৰ ল'ৰা ছোৱালীয়ে এতিয়া যদি কিতাপ পঢ়িব বহে, তেনেহ'লে অলপ পঢ়ি কেনে পঢ়িব মন নাযাব। আৰু যদি মোবাইলটো লয়, আপোনালোকে অবজাৰভেশ্যন কৰিব বস্তুটো। যদি মোবাইলটো লয়, তেখেতে আগতে যদি ভিডিঅ' চাইছিল কিবা কিবি অসমীয়াৰ, ছাপ'জ কমেডি ভিডিঅ' হওক, তেলচোৰাৰে ভিডিঅ' হওক, বা মালতী বুলি কয় কিবা কিবি আছে, ময়ো নাজানো ইমান। তো সেই ভিডিঅ'বোৰ এতিয়া নাচায়, এতিয়া ডাইৰেক্ট ৰিলছত যায়, ৰিলছ স্ক্ৰল কৰি থাকে। তাৰপিছত 3 নম্বৰ হৈছে ছ'চিয়েল ৰিলেশ্যন। অৰ্থাৎ ছ'চিয়েল ৰিলেশ্যন বুলি ক'লে আমি কি বুজো? পিতৃ মাতৃৰ লগত সম্পৰ্ক বা ছ'চাইটিৰ লগত সম্পৰ্ক। এই সম্পৰ্কটো ডেভেলপ নহয় যিটো ধৰণে হ'ব লাগিছিল। অৰ্থাৎ আজিকালি ল'ৰা ছোৱালীবোৰক দেখা পোৱা যায় যে কমকৈ কথা কয়, কাৰো লগত ভালকৈ কথা ক'ব নোখোজে, অলপতে খং উঠে, ৰাগ উঠে। আৰু এটা কথা হৈছে, খাবৰ মন নাযায়, খোৱাত এটেনশ্যন কোনো নাই, মনোযোগ দি যে খাব। অৰ্থাৎ তেওঁৰ সদায় দিনে ৰাতি সেই ৰিলছৰ কথাই মূৰত আহি থাকে। এতিয়া চলিউশ্যন বুলি ক'লে তো আপোনালোকে জানে, মোবাইলৰ পৰা অলপ বিৰত ৰখাওক আপোনাৰ ল'ৰা ছোৱালীক, কাৰণ মোবাইলতকৈ খেল ধেমালিটো বেছি ভাল। আগতে কি কৰিছিল, ল'ৰা ছোৱালীবোৰে লগৰীয়াৰ লগত খেলিবলৈ গৈছিল, কিন্তু এতিয়া কি হৈছে, এতিয়া তেওঁলোকে ঘৰতে থাকে, আৰু ঘৰত থাকি মোবাইল চাই থাকে, বেছিভাগে সেইবিলাক শ্বৰ্টছ, ৰিলছ সেইবিলাক চাই থাকে। তো আপোনালোকে সেই বস্তুখিনি বুজক, খেলিবলৈ দিয়ক ল'ৰা ছোৱালী, বা নিজে পেৰেণ্টছ নিজে ল'ৰা ছোৱালীৰ লগত খেলক, সেইটো এটা ভাল কথা। পাৰ্কত লৈ যাওক ফুৰিবলৈ, বা বজাৰত লৈ যাওক, আপোনাৰ লগত বজাৰ যায়, এটলিষ্ট তাৰে পৰা কিবা দেখি কেনে শিকিব পাৰিব। তেনেকুৱা ধৰণৰ বস্তু কৰক, কিন্তু অলপ মোবাইলৰ পৰা বা ৰিলছৰ পৰা আপোনাৰ ল'ৰা ছোৱালীটোক ছেফলি ৰাখক। আৰু ইয়াতে এটা ডিছক্লেইমাৰ দিব খুজিছোঁ, কি আপোনাৰ ল'ৰা বা ছোৱালীক ৰিলছ দেখুৱাই নেদেখুৱাই, মোবাইল দিয়ে নিদিয়ে, সেইটো আপোনাৰ লগৰ কথা। এইটো মোৰ একো ইয়াত ক'বলগীয়া নাই। মই জাষ্ট ইনফৰমেশ্যন দিব লাগে, সেইটো দিছোঁ।
এতিয়া বাকীখিনি আপোনাৰ কথা যদি ভাল লাগে তো কথাখিনি ছাপোৰ্ট কৰিব আৰু যদি বেয়া লাগে তো স্কিপ কৰি দিব কোনো কথা নাই বাকী ৰেছপন্সিবিলিটিটো আপোনাৰ মোৰ ইয়াত একো নাই মই জাষ্ট ইনফৰমেশ্যন দিব আহিছোঁ তো আজিৰ কাৰণে তো বাই বাই যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই